হেল্ল' বন্ধুসকল, কেনে আছে? নিশ্চয় ভালে আছে। মই পৰৱৰ্তী বছৰ আপোনালোক স্বাগতম জনাইছোঁ মই এটা নতুন চুপাৰ টুপাৰ ভিডিঅ'লৈ। আমাৰ যোৱাবাৰ হাতৰ সুদত বিজয় হিচাপে লাভ কৰিছে মিছ চাহেনা আখতাৰ বেগম। স্বাগতম জনাইছোঁ চাহেনা। আৰু আপুনি যদি আমাৰ ভিডিঅ'ত আহি হৈছে তেনেহ'লে ভিডিঅ'টো এঘণ্টা হাতত থাকিব, হাততো সুদত লাভ কৰি আমাৰ ভিডিঅ' চাম। তেনেহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, পুৰুষৰ যে দাড়ি গজে, কিন্তু মহিলাসকলৰ যে দাড়ি নগজে। কিয় নগজে জানানে? যদি জানে তেনেহ'লে ভিডিঅ'টো স্কিপ কৰি দিয়ক, আৰু যদি নাজানে তেনেহ'লে অলপ মোৰ লগত ইয়াত ফাদিল। মানুহৰ দেহত হৰম'ন নামৰ ৰাসায়নিক পদাৰ্থ সৃষ্টি আঁৰত কিছুমান গ্ৰন্থি বা অংগ থাকে, আৰু এই হৰম'নবিলাকে মানুহৰ তেজৰ যিবিলাক নলী আছে, নলীৰ ভিতৰত সোমাই তেজৰ লগতে নিৰ্দিষ্ট কিছুমান ঠাইলৈ গৈ সেই কোষবিলাকৰ কাম কৰাত এই হৰম'নবিলাকে সহায় কৰে। আৰু আমাৰ মানুহৰ শৰীৰত সকলোৰে শৰীৰতে এণ্ড্ৰজেন আৰু ইষ্ট্ৰজেন নামৰ দুটা হৰম'ন থাকে। আৰু মতা মানুহৰ দেহত কি হয়, এই এণ্ড্ৰজেনৰ পৰিমাণ ইষ্ট্ৰজেনৰ পৰিমাণতকৈ বেছি থাকে, আৰু মাইকী মানুহৰ ক্ষেত্ৰত এই ইষ্ট্ৰজেনৰ পৰিমাণ এণ্ড্ৰজেনতকৈ বেছি থাকে। গতিকে এই এণ্ড্ৰজেনৰ পৰিমাণ আমাৰ মতা মানুহৰ দেহত বেছি থকাৰ বাবেই আমাৰ যিবিলাক দাড়ি বা গোফ যিবিলাক হয় বা মাংসপেশী যিবিলাক ডাঙৰ হয়, সেইবিলাক এই এণ্ড্ৰজেনৰ কাৰণে হয়। আৰু এই এণ্ড্ৰজেনৰ কাৰণেই আমাৰ যিটো গ্ৰ'থ হ'ব লাগে, মানে দাড়ি চাৰি বহা বা কিবা কিবি, সেইবিলাক চব এণ্ড্ৰজেনৰ কাৰণে হয়। আৰু মাইকী মানুহৰ মানে মহিলা কি কাৰণে নহয়, যে এই মহিলাৰ এণ্ড্ৰজেনৰ পৰিমাণটো কম, সেইবাবে তেওঁলোকৰ দাড়ি চাৰিবিলাক নোলায়, ধৰক সেইটো নোলায়। আৰু আমাৰ এণ্ড্ৰজেনৰ পৰিমাণ বেছি থকাৰ কাৰণে দাড়ি চাৰি ওলায়। আৰু এটা কথা, ল'ৰাবিলাক যেতিয়া ডেকা হ'ব আৰম্ভ কৰে তেতিয়া এই এণ্ড্ৰজেনৰ পৰিমাণটো অলপ বাঢ়ি যায়, যাৰ ফলত তেওঁলোকৰ নতুনকৈ দাড়ি ওলাবলৈ আৰম্ভ কৰে, মাংসপেশীবিলাক ষ্ট্ৰং হ'বলৈ আৰম্ভ কৰে, ডাঙৰ মানুহৰ নিচিনা হ'বলৈ আৰম্ভ কৰে। ঠিক তেনেদৰে ছোৱালীৰ ক্ষেত্ৰতো একেধৰণে হয়। যেতিয়া এজনী ছোৱালী যেতিয়া পুষ্পিতা হয় বা কন্যাকাল যেতিয়া হয়, সেই সময়খিনিত এণ্ড্ৰজেনৰ পৰিমাণটো অলপ বাঢ়ি যায়। মানে আগতেতো এনেও তেওঁলোকৰ এণ্ড্ৰজেনৰ পৰিমাণ কম থাকে, ইষ্ট্ৰজেনৰ পৰিমাণ বেছি থাকে, কিন্তু সেই সময়খিনিত এণ্ড্ৰজেনৰ পৰিমাণ অলপ বাঢ়ি যায়, যাৰ ফলত তেওঁলোকৰ কাষলতিৰ তলত চুলি ওলোৱাই হওক বা কিবা কিবি পৰিৱৰ্তন অলপ হয়। কিন্তু তাৰ পাছত এই এণ্ড্ৰজেনৰ পৰিমাণটো আকৌ কমি যায়, যাৰ ফলত তেওঁলোকৰ নোলায়। ত' এইটোৱে আছিলে আমাৰ এটা সৰু ভিডিঅ'। আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পালে। বন্ধুসকল, আজি আপোনালোকৰ বাবে সাঁচটো হ'ল, সেইটো কি হয় যিটো বাঢ়িহে যায়, কেতিয়াও নকমে। এনচাৰটো কমেণ্ট কৰি জনাওক, আৰু বিজয় হৈ লাভ কৰক আমাৰ ভিডিঅ' চান, আৰু তেতিয়ালৈকে বাই বাই।